ছাবচিডিত লোন দিছে আৰু পাবলৈহে বাকী আছে আৰু পালে ফ্ৰেণ্ডছ এতিয়া আমি বৰ্তমান গৈ আছোঁ সাপেখাতিলৈ ব্লগত অলপ কাম আছে কামখিনি কৰি লওঁ ইমান যে গৰম আজি ৰক্ষা নোহোৱা হৈছে আৰু গৰমত উপায় নাই এই গৰমৰ মাজতো যাবই লাগিব ব্লগত অলপ জৰুৰী কাম আছে কামকেইটামান কৰি লওঁ কি কৰোঁ কি নাই গোটেইখিনি আপোনালোকক দেখুৱাম আমি আহোঁতে এয়া সাপেখাতি চাৰিআলি পাই গ'লোঁ সাপেখাতি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ হয় ইয়াতে মই হেল্থৰ চাৰ্টিফিকেট এখন ল'বলৈ এই গৰমে ফিটনেছ চাৰ্টিফিকেট এখন উলিয়াই ল'লোঁ হৈ গ'ল তাৰ ব্লগ লৈ আমাৰ ব্লগখন পাই গ'লোঁ আৰু সকলো কাম বন প্ৰায় শেষ কৰি আহিলোঁ আৰু আহোঁতে গৰম উঠিব বুলি স্প্ৰাইট লৈ লৈছোঁ আৰু মই ব্লগলৈ গৈছিলোঁ এটা মানে আমাৰ আত্মসহায়ক গোটত এটা সুবিধা আহিছে আৰু যিবিলাক গোটত আহিছে গম পাব গোটত আছে আত্মসহায়ক গোটত তেওঁবিলাকে গম পাব আৰু এইটো হৈছে মানে এটা সুবিধা আহিছে যে যিবিলাকে মানে পিঠা পনা বনাই ভাল পায় আৰু কিবা কিবি কেক চেক ইত্যাদি মানে বস্তু আৰু খুৱাব সেইবিলাক বস্তু বনাই ভাল পায় তেওঁবিলাকৰ সুবিধা দিছে যে ফ্ৰিজ অভেন বা কিবা এনেকুৱা মিঠাই বনোৱা বস্তুবিলাক কিবা মেচিন জাতীয় এইবিলাক ল'ব পাৰে আৰু 35% ছাবচিডিত লোন দিছে আৰু সেই বস্তুবিলাক ল'ব পাৰে আৰু সেইটো কাৰণে সেইটো সুবিধা অহাৰ কাৰণে মই ল'বলৈ গৈছিলোঁ আৰু সকলো কাম কাজখিনি কৰা হৈ গ'ল আৰু এতিয়া খুৱাবলৈহে বাকী আছে আৰু পালে যোনদিনা পাম যোনদিনা বস্তু আনি সেইদিনাখন আপোনালোকক দেখুৱাম আৰু আহোঁতে আজি বুধবাৰ আৰু আমাৰ ইয়াত বজাৰ বহে তাকে ভাবিলোঁ দুটামান চব্জি লৈ যাওঁ ঘৰলৈ বুলি আমাৰ মৰমৰ মৰণহাবি গাঁওখন চকচোন ধাননি বতৰখন ইমান ধুনীয়া দেখিছে নহয় এয়া আমাৰ গাঁওখন পাই গ'লোঁ